গাইস ইমান গৰম আপোনালোকৰ ভিডিঅ' দিবই পৰা নাই মানে একে গৰমতে বনাবলৈও মন নাইকিয়া হৈ আছে মানে আজি মানে কাৰেণ্টটো ৰাতিপুৱাই নাই আৰু ৰাতিপুৱা মানুহজনে মানে মিলত মানে ধান অলপ থৈ আহিলে মানে কাৰেণ্ট নোহোৱাৰ বাবে খুন্দিব পৰা নাছিলে আৰু মানে ৰাতিপুৱা কাৰেণ্টটো আহিছে যদিও মানে হাফ লাইন হয় মানুহজনে মানে অলপ মানে বহি কৰি টেঙা খাই কৰি লৈ পেলাই মানে আহিছে আৰু মিল ঘৰত চাবলৈ কাৰণে তাৰপিছত মিল ঘৰত বোলে খুন্দি আছে ধান তাৰপিছত সেইবাবে মই আহিছোঁ মানুহজন আহিছে আৰু ভাইটি এজন আহিছে আমি মিলত যাম এতিয়া আৰু ধানটো খুন্দাই কেনে লৈ আহিমগৈ এতিয়া এই চাওক এইফালে মোৰ বিয়া মানে একে মানুহজনে একেবাৰে দৰাজনে মানে একেবাৰে ঠেলাত উঠাই কেনে লৈ আহিছে আৰু মানে সৰুতে উঠি পাইছিলোঁ এতিয়া মানে বোৱাৰী হোৱাৰ পৰা উঠিবই পৰা নাই সেইবাবে মানুহজনে কৈছোঁ অকণমান উঠি ট্ৰাই কৰি চাওঁ মানুহজনে টানিব পাৰিছেনে নাই মোক খেলিবলৈ মজা লাগিছে উঠি কিন্তু মানুহজনৰ ফালেহে মানে কি কষ্ট হৈছে চাগে আৰু ঠেলি ঠেলি আনা গৰমত কলা হৈ গৈছোঁ কলা পলা হৈ গৈছোঁগৈ গৰমত কি ক'ব ধান উলিয়া সোমোৱা সিফালে ইমান ৰ'দ সিফালে সকলোৱে মানে ভিডিঅ' বনাই বনাই দি আছে বাহিৰতে মানে একেবাৰে পূৰা কেৰাহী পাতি লৈ কণী বনাইছে পূৰা মাছ ফ্ৰাই কৰিছে ইমানেই গৰম দিছে নহয় কি হ'ব প্ৰভু ৰাম ৰাম ইফালে চাওক গাইছ আমাৰ 3টা বস্তা 3টা মানে এই সৰু টিকলা এটাত আছে উখোৱা ধান হয় খুন্দি লৈ যাওঁ এইটোৱে মিল ঘৰ এইফালে চাওক মানুহজনে একেবাৰে ঢালি দিব এতিয়া ইমান গৰম পায় একে পুৰা ঘোলা চোলা লাগি গৈছেগৈ বাহিৰত অকণমান আহিছোঁ বাহিৰত অকণমান ঠাণ্ডা ঠাণ্ডা হাৱা মাৰিছে ভিতৰত একেবাৰে মেচিন চলি আছে ইমান তাপ লাগিছে পুৰা গৰম লাগিছে গাইজ পানী অলপ খাই লওঁ মিল ঘৰত মানে ঘোলা চোলা অলপ খালোঁ নাকে মুখে চুলিয়ে তুলিয়ে এতিয়া পানী অকণমান খাই দিছোঁ নাকেদি পানী খাইছোঁ মুখেদি ঘোলা খালোঁ এতিয়া ঠেলাত উঠিব নাপাওঁ আৰু মানে কি হ'ব এতিয়া মানে ঠেলাখনত বস্তাহে আৰু উঠিছে আৰু এতিয়া খোজকাঢ়ি আহি আছোঁ আৰু যাওঁতে একেবাৰে ধুনীয়া আৰামছে গ'লোঁ আৰু আহোঁতে এতিয়া লাহে লাহে খোজকাঢ়ি আহি আছোঁ আৰু ইমান ব্ৰহ্ম ৰ'দত গাইছ আহি পাই গ'লোহি এতিয়া আমাৰ ঘৰ আৰু ধানটো খুন্দা হৈ গ'ল গোটেই গাই চাই ধূলি